আইৰা আহমেদে সাজি কাচি ওলাইছে এতিয়া আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৱেলকাম টু মাই চেনেল খাইৰুল ব্লগ। আজি এই আইৰা আহমেদ ক'লৈ যাব ওলাইছে? আইৰা ক'লৈ যাবা তুমি? ক'লৈ যাবা? আইৰা আহমেদে সাজি কাচি ওলাইছে এতিয়া ক'লৈ যাব নাজানো, ওলাই যাওঁ আৰু আপোনালোকক নিশ্চয়কৈ দেখুৱাম আইৰাক ক'লৈ লৈ যাওঁ, ক'লৈ ফুৰিবলৈ যায় আইৰা। এতিয়া আইৰা নিজে ক'ব, গৈ পোৱাৰ পিছত ক'লৈ গৈছে। ব'লা মই আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আইৰা যিহেতুকৈ ফুৰিবলৈ যাব, গতিকে আইৰাৰ মনটো বহুত ফূৰ্তি আৰু তাইৰ মনটো বহুত ভাল লাগি আছে। চাওকচোন এবাৰ কেনেদৰে আহিছে। এতিয়া আমি ওলালোঁ যাবলৈ বুলি আৰু এতিয়া আইৰা মাকে দুৱাৰত তলা লগাইছে। এইখন গেট আমাৰ। আইৰা আজি খোজকাঢ়িয়ে ওলাইছে, যিহেতুকে ফুৰিবলৈ যাব, তাইৰ মনটো ফুৰিবলৈ গ'লে বহুত ভাল লাগে, সেইবাবে তাই নিজে খোজকাঢ়ি যাবলৈ ধৰিছে। আৰু কিমান দূৰ খোজকাঢ়ি যায় সেইটো নাজানো, আৰু অলপমান আগলৈ খোজকাঢ়ি লৈ যাওঁ বুলি ভাবিছোঁ, কাৰণ খোজকাঢ়িলে হেনো ভাল বহুত, সেইবাবে খোজকঢ়াই আনিলোঁ। আমি আহিলোঁ চিটি চেণ্টাৰলৈ আৰু চিটি চেণ্টাৰৰ সন্মুখত এনেধৰণে গাড়ীৰ ভিৰ হৈ আছে আৰু আমি এনেকৈ আগবাঢ়ি গৈছোঁ ভিতৰলৈ। আৰু আজি ইয়াতে মানি চেম্পিয়নছ এণ্ড ওৱান এজেঞ্চি এটা এৱাৰ্ডৰ ব্যৱস্থা কৰিছে, সেইবাবে এনেধৰণৰ ভিৰ হৈ আছে। আমি আহি পালোঁ এতিয়া চিটি চেণ্টাৰৰ ভিতৰলৈ, আৰু চিটি চেণ্টাৰৰ ভিতৰখন কেনেধৰণৰ হয় আপোনালোকে চাওক এবাৰ। হয়তো চাগে আপোনালোকে হয়তো নিশ্চয় দেখিছে ভিতৰখন, তথাপিও এবাৰ মই দেখুৱাইছোঁ বৰ্তমান সময়ত কেনেধৰণৰ হৈ আছে। আৰু ইয়াতে এইখন বেনাৰ দেখিবলৈ পাইছে, ইয়াৰ বাবে বস্তুটো চলি আছে আৰু বঁটা আনিছে। আৰু বলক আমি অলপ কি হয় সন্মুখৰ পৰা চাওঁ। আপোনালোকে দেখিবলৈ পাইছে এই বঁটাকেইটা লৈ তেওঁলোকে সন্মুখত থিয় হৈ আছে জোৱানকেইজনে, আৰু ইয়াত বিহুৱতী আছে এটা দল, আৰু যিটো দলে নেকি তেওঁলোকক আদৰি নিব ভিতৰলৈ, সেইবাবে সন্মুখত ৰৈ আছে। আৰু আপোনালোকে এবাৰ চাওক কেনেধৰণে আদৰি নিয়ে। তেওঁলোকে এনেধৰণে বঁটাটো ভিতৰলৈ নিলে আৰু নি তেওঁলোকে ধুনীয়াকৈ টেবুলত সজাই ৰাখিছে। কাক দিব সেইটো মই নাজানো ভালকৈ, তথাপিও মই আপোনালোকক এইখিনি দেখুৱালোঁ, যিহেতুকে আহোঁতে দেখিবলৈ পালোঁ তেওঁলোকৰ এই বঁটাখিনি অনা কাৰ্যসূচী। চাওকচোন কিমান মানুহে ভৰি আছে ইয়াতে। বৰ্তমান সময়ত মানুহ বহুত আহি গৈছে কাষলৈ, যিহেতুকে কি হৈছে মানুহে কোনেও ভালকৈ খবৰে পোৱা নাই, সেইবাবে মানুহ ইয়ালৈকে আহিছে চাবলৈ কি আনিছে, আৰু তেওঁলোকে চাইছে। এইকেইটা হৈছে তেওঁলোকে অনা বঁটাকেইটা, আপোনালোকে ভালকৈ চাই লওক।
আমি আহিলোঁ কাপোৰ চাবলৈ ইয়ালৈ আৰু কাপোৰ চাবলৈ আহি আপোনালোকে চাওক ইয়াতে বহুত কাপোৰ আছে কিন্তু নিবও পাৰিব লাগিব যিহেতুকে ইয়াতে যিবোৰ কাপোৰ আছে কাপোৰবোৰ বহুত ভালেই কিন্তু দামো যথেষ্ট ভাল তথাপিও এবাৰ চাওঁ বুলি আহিলোঁ পাৰোঁ নেকি নিবলৈ লাজ কৰিছে সেইবাবে মুখখন এনেকুৱা কৰিছে চাওকচোন বাৰু মলটোৰ ভিতৰত কিমান মানুহ আছে আৰু মানুহে প্ৰায় যিমান মানুহ দোকানৰ ভিতৰত মানে শ্বপিং কৰি আছিল সেই মানুহবোৰ মানে সন্মুখলৈ ওলাই আহিছে চাবলৈ আমি আহিলোঁ খাবলৈ বুলি আৰু ইয়াতে কি খাওঁ বুলি ভাবি মেনুখন চালোঁ এখন হোটেলৰ আৰু চাই ইয়াতে দেখিলোঁ যে ডোচা আছে আৰু বহুত কিবাকিবি আছে ডোচাকে ল'লোঁ খাবলৈ ডোচা খালোঁ আৰু খাই আমি তললৈ নামি আহিলোঁ এনেকৈ তললৈ আহি আইৰাক ফুৰাবলৈ আনিছিলোঁ কিন্তু কি হ'ব আইৰা টোপনি গ'ল টোপনি যোৱাৰ বাবে আইৰাই বহুত কিবাকিবি নেদেখিলে আৰু মিছ কৰিলে আৰু খাব নোৱাৰে একো খাব যিহেতুকে তেনেধৰণৰ বস্তু নোৱাৰে গতিকে আইৰাৰ বাবে বেলেগ ব্যৱস্থা কৰা হৈছে মলৰ পৰা ওলাই আহিলোঁ ওলাই আহি আমি